ইয়াত যে দেখিছে এই দুটা, ইয়াৰ এটাৰ নাম হৈছে ৰিংকু আৰু এজনীৰ নাম হৈছে ৰিংকি। সিহঁত ক'ত থাকে কি কৰে একো এতিয়ালৈকে গম নাপায়। অৱশ্যে জেলৰ পৰা ওলাই অহা বেছি দিন হোৱা নাই, চিটি বাছত পকেট মাৰোতে ধৰা পৰি 1 বছৰ জেল খাটি ওলাই আহিছে এতিয়া। শুনিছোঁ এতিয়া বোলে নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিছে, নাজানো আৰু আগলৈ কিনো হয়। হ'ব ইণ্ট্ৰডাকশ্যনখিনি তই ঠিক কৰিবি নেকি? আমালৈকো থয় আকৌ অলপ। তহঁতৰ ওপৰত ভৰসা নাইতো, সেইকাৰণে মানুহ সজাগ অকণমান কৰি দিছোঁ আকৌ। তই মানুহবিলাকক অলপ বুজাবলৈ চেষ্টা কৰিবি দেই, কিন্তু নহ'লে কিন্তু ফচি যাম আমি। কাৰণ আমি জেলৰ পৰা ওলাই অহা কিন্তু বেছি দিন হোৱা নাই। চবেই ইমান সহজতে বিশ্বাস নল'ব, গম পাইছ নহয়? পাইছোঁ। তই সিফালে যা, মই ইয়াতে আছোঁ অলপ টাইম। ইয়াতে কোনোবা মুৰ্গী পাওঁ নেকি চাওঁ। ঠিক আছে, ভালকৈ কৰিবি কিন্তু, অল দ্য বেষ্ট। লা 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 লা, আহি যা মুৰ্গী এটা। লা 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 লা, আহি যা মুৰ্গী এটা। আহাটোতো আহিবি, বেংকততো পইচা জমা থবলৈ কোনোবা নহয় কোনোবাতো আহিবিয়ে। কাকা কোনফালে ওলাই যায়নো? ৰিংকু, তই জেলৰ পৰা কেতিয়া ওলালিনো? মই জেলত থকা নাই নহয় কাকা। মোক সোধা পোছা কৰিবৰ কাৰণেহে লৈ গৈছিলে, তাৰপিছতে এৰি দিলেতো। এৰি দিলে নেকি? তেতিয়াহ'লে তোক দেখোন গাঁৱত দেখাই নাই কিয়? মই গাঁৱলৈ যোৱাই নাই দিয়ক বহুত দিন হ'ল। মই সেই কাষৰ বেংকটোতে কৰোঁ, সেইকাৰণে ইয়াতে এতিয়া থকা হ'লো আৰু। পিছে আপুনি কোনফালে যায়নো? ময়ো সেই বেংকলৈকে আহিছোঁ। বহুত দিন হ'ল টকা অলপ জমা দিবলৈ আছিলে, এতিয়ালৈকে জমা দিব পৰাই নাই, সেইকাৰণে বোলো আজিয়ে কৈ আহোঁগৈ পটককৈ জমা দি থৈ। পিছে কাকা আপোনাৰ গাঁৱৰ ওচৰৰে বুলি এটা স্কিমৰ কথা কওঁ নেকি? বহুত ভাল স্কিম হয়, বহুত মানুহে গমেই নাপায় কিন্তু, আৰু বহুত মানুহে নিদিয়েও। কি স্কিমনো কচোন বাৰু? এই স্কিমটো মানে খুৰা বেংকৰ ফালৰ পৰা পূজাৰ কাৰণে নতুনকৈ দিছে। যিহেতু আপুনি বেংকত পইচা জমা থয় 10,000, 20,000, 30,000, 40,000, 1 লাখ টকা আপুনি যিমান জমা থয় তাৰ ওপৰত আপুনি ইণ্টাৰেষ্ট যেনেকৈ 2 টকা, 1 টকা, 3 টকা, 4 টকা, 5 টকা এনেকৈ দিয়ে। ঠিক তেনেদৰে ইয়াতো সেইকেই। আপুনি যদি 10,000 টকা জমা কৰে তেনেহ'লে এসপ্তাহৰ পিছত আপুনি 20,000 টকা ঘূৰাই পাব। যদি আপুনি 50,000 টকা জমা কৰে তেন্তে আপুনি 1 লাখ টকা এসপ্তাহৰ ভিতৰত ৰিটাৰ্ণ পাব। সেইটো অকল পূজাৰ কাৰণেহে চলি আছে কাকা, বহুত মানুহে গমেই নাপায়। ভাল অফাৰ কিন্তু, ল'ব পাৰে যদি লৈ লওক। এইবোৰতো সঁচাই কৈছ নে মিছাই কৈছ? মোৰ দেখোন বিশ্বাসেই হোৱা নাই তোৰ ওপৰত। মইনো আকৌ কেলে মিছাই ক'ম ন কাকা? ওচৰৰ মানুহ বুলিহে মই আপোনাক কৈছোঁ। লয় যদি লওক, নল'লে নাই, লোকচানটো আপোনাৰে হ'ব। পইচাটোতো মই দি দিম, কিন্তু পিছত আকৌ যদি ঘূৰাই নাপাওঁ তেতিয়াহে ডাঙৰ কথা হ'ব। তই যেনেকৈ কৈছ পিছত আকৌ যেনেকৈ পাম নে নাপাম, নাপালে আকৌ কি হ'ব তেতিয়া মোৰ? নিশ্চয় পাব কাকা, আপুনি টেনশ্যনে নল'ব। ইয়াত আপোনাৰ বেংকৰ কাগজ পত্ৰ চব থাকিব ন, পইচাবিলাক নকলেই যাব। আপুনি এসপ্তাহৰ পিছত আহিব, আহি পেলাই আকৌ বেংকৰ পৰা সেই ইমানখিনি পইচা আকৌ লৈ যাব পাৰিব। সঁচাই কৈছ নে মিছাই কৈছ বাৰু? তই সঁচাকৈ কচোন, পইচাৰ কথা কিন্তু। মইনো কেলেনে মিছাই ক'ম হয়? আপুনি এবাৰ কথাটো ভাবি চাওকচোন নিজে। মইনো বাৰু মিছাই কথা ক'ম নে আপোনাক? মই 40,000 টকা দিম, এসপ্তাহৰ পিছত 80,000 টকা আকৌ ঘূৰাই পাম নে নাপাম? নিশ্চয় পাব বাৰু, নিশ্চয় পাব, আপুনি চিন্তাই নকৰিব। আপুনি 40,000 টকা দিয়াৰ লগে লগে মই আপোনাৰ ৰিচিপ্ট কাটি দিম ইয়াতে। আপুনি লৈ যাব, এসপ্তাহৰ পিছত আহি আকৌ সেইখিনি বেংকত দিব, আপোনাৰ 80,000 টকা ঘূৰাই দিব। ঠিক আছে বাৰু, দে ৰিচিপ্ট কাট তেন্তে। সেইখন লওক কাকা, আপোনাৰ ৰিচিপ্ট পত্ৰ চব ইয়াতে আছে। আপুনি এসপ্তাহৰ পিছত আহিব আৰু পইচাখিনি বেংকৰ পৰা লৈ যাব দেই। ঠিক আছে বাৰু, যাওঁ দে তেন্তে এতিয়া। হয়, ভাল যাওক কাকা। আজি ব্যৱসায়টো বেয়া হ'ব যেনহে লাগিছে দেখোন। ইমান সময় ৰ'লো, এতিয়ালৈকে এজনো মানুহ ধৰিব পৰা নাই দেই। বন্তি, তুমি ইয়াতে কৰা নে কি বাৰু? হয়, কওকচোন বাৰু। মানে মই টকা অলপমান জমা থবৰ কাৰণে আহিছিলোঁ। এতিয়া কাউণ্টাৰটো বিচাৰি পোৱা নাই নহয়, কোনফালে আছে। আচ্ছা, আপুনি পইচা জমা থ'ব কাৰণে ন? ঠিক আছে তেন্তে বাৰু, আপুনি পইচাটো জমা থৈ দিব। তাৰ আগতে আপোনাক মই স্কিম এটাৰ বিষয়ে কওঁ নেকি বাৰু অলপমান? কওকচোন বাৰু, কি স্কিম আহিছে আকৌ? মানে স্কিমটো হৈছে যে এগুণত দুগুণ পইচা আপুনি পাব। মানে অলপমান বহলাই কওকচোন। যিহেতু আপুনি বেংকত পইচা ডিপজিট কৰিলে, যদি আপুনি 20,000 টকা ডিপজিট কৰিছে, আপুনি 5 বছৰ পিছত উলিয়ালে আপুনি 25,000 মান টকাহে পায়। ইণ্টাৰেষ্টটো আপোনাক বহুত কমাই দিয়ে, নহয়নে বাৰু? সেইটোতো হয় বাৰু।
এতিয়া মানে আপোনাৰ পূজা বুলি নতুনকৈ অফাৰ এটা আহিছে। যদি আপুনি 20,000 টকাৰ ওপৰত পইচা জমা থয় তেনেহ'লে আপুনি তাৰ দুগুণ পইচা এসপ্তাহৰ ভিতৰত ৰিটাৰ্ণ পাব। কি কৈছা? দুগুণ পইচা ৰিটাৰ্ণ দিব? সঁচাই কৈছে নে মিছাই কৈছে? মোৰ দেখোন বিশ্বাসেই হোৱা নাই এইবোৰ। সঁচাই কৈছো খুৰা, মইনো আকৌ কিয় মিছা কথা ক'ম? আপুনি লাগিলে বেংকত সুধি চাব পাৰে, মইতো এজন বেংকৰ এমপ্লয়ী ন। সেইটোতো হয় বাৰু। পিছে স্কিমটোৰ নাম কিনো? স্কিমটোৰ নাম হৈছে আপোনাৰ দমদমা দমদম। পূজা বুলি আহিছে আৰু নতুনকৈ এইটো। লওক খুৰা, বেয়া নহয়, বহুত ভাল হয়। আমিও ডিপজিট কৰিছোঁ পইচাবিলাক, কাৰণ এসপ্তাহতে আপোনাৰ পইচা দুগুণ হ'ব। এইটোতো বহুত ভাল স্কিম দেখোন। এসপ্তাহতে যদি মানুহ দেখোন ধনী হৈ যাব পাৰিব বহুত। খুৰা, যিমান পইচা থাকে সিমান লাভ পাব আপুনি। কি ভাবি আছেনো খুৰা, ল'বনে নলয়? এতিয়া লোৱাটোহে ভাল হ'ব নেকি? পইচা যিহেতু বেছি দিব ন অলপ। আপুনি চিন্তাই নকৰিব খুৰা, আপুনি এসপ্তাহৰ পিছত আহিলেই হ'ল। কাৰণ আমি বেংকটোতো ইয়াতে আছোৱেই, আমিনো ক'লৈ যাম? হয়নে নহয়? ইয়ালৈকে আহিব, ইয়াতে আপুনি পইচাবোৰ লৈ যাব পাৰিব। এতিয়া কি কৰিব লাগিবনো মই? একো কৰিব নালাগে, আপুনি মুঠতে মোক পইচাখিনি দিয়ক, মই আপোনাৰ ৰিচিপ্ট চব কাটি দিম। আপুনি চিন্তাই কৰিব নালাগে। ঠিক আছে, দিয়া তুমিয়ে চব কৰি দিয়া। ঘৰত মানুহজনীয়ে শুনিলে একে পাগল হৈ যাব গোটেইজনী। বেটা পাবি এতিয়া তই। হেল্ল' খুৰা, আপোনাৰ কাগজ পত্ৰ চব হৈ গ'ল। ঠিক আছে, দিয়া। এতিয়া মই কেতিয়ালৈকে আকৌ আহিব লাগিব? আপুনি আকৌ এসপ্তাহমানৰ পিছত আহিলে হ'ব। তাতে কিন্তু ৰিচিপ্টকেইখন লৈ আহিব আকৌ, তেতিয়াহে পইচা পাব কিন্তু। নাই ৰিচিপ্ট নেহেৰুৱাও, পইচাৰ কথা আছে ন। ঠিক আছে বাৰু, আহোঁ দিয়া। ঠিক আছে, যাব বাৰু। তই যে ইমান যে লৰালৰিকে যে ইয়ালৈ মাতি দিলি, কাৰণটো কি? কিয় পাহৰিলে নেকি? মই যে আপোনাক যে কৈছিলো যে স্কিমটোৰ কথা, সেইকাৰণে মাতিছো আকৌ। কাইলৈ লাষ্ট ডেট ন বেংকৰ, সেইকাৰণে আপোনাক মাতি দিলো সোনকালে। ভালেই কৰিলি বাৰু, কিন্তু পইচাটো আকৌ মৰা যাব বুলিহে সন্দেহ হৈছে দেখোন মোৰ। কিহৰ চিন্তা কৰি আছে? আমি কিমান পইচা জমা থৈ দিছো, গোটেই বেংকৰ মানুহে পইচা ডিপজিট কৰিছে। আপোনাৰ ফিউচাৰটো ভাল হ'ব বুলিহে মই ক'লো। আপুনি যদি নথয় নাই বাৰু, ভাবি চাওকচোন কথাটো আপুনি এবাৰ। কাৰণ আপুনি 50,000 টকা জমা দিব আৰু 1 লাখ টকা আপুনি এসপ্তাহৰ ভিতৰত ঘূৰাই পাব। কিমান ভাল লাগিব আপুনি এবাৰ ভাবি চাওকচোন। পেচা হি পেচা হোগা দেখোন। হ'ব দে, তই কাম কৰ। তই মানে কাগজ পাতিবিলাক বনাই দে, যাবলৈ দেৰি হৈছে নহয়, কাৰণ পেচেণ্টটো আছে ন হস্পিটেলত, সোনকালে যাব লাগিব আকৌ। আপুনি চিন্তাই কৰিব নালাগে, আপোনাৰ কাগজ পত্ৰ চব মই ৰেডি কৰিয়ে লৈ আহিছো। আপুনি পইচাটো দিয়ে আৰু এইখিনি লৈ গ'লেই হ'ল। ভালে কৰিলি দে। হ'ব দে, মই যাওঁ বাৰু এতিয়া দেই। ভাল বক্তব্য বনালো যে তোক বাপ তাইকে। ইয়াৰ আগৰবাৰ তই লুটিছিলি নহয় মোৰ পৰা, এতিয়া পালি মছলা।